তাকে ধামাচাত মানুহ হ'ব আৰু পুৰা ফুল। IPL ৰাজস্থান ৰয়েল ভাৰ্চেছ পাঞ্জাৱ কিংছ টিকেটটো কাটি ল'লোঁ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'বলগীয়া মেটছখনৰ বাবে। যিহেতু ফিজিকেলি তাত টিকেট দেখাবই লাগিব, তেতিয়াহে মেটছখন চাব পাৰিম, এণ্ট্ৰি কৰিব পাৰিম। নেহেৰু ষ্টেডিয়ামৰ পৰা কালেক্ট কৰি আনিলোঁ। IPL আৰম্ভ হোৱাৰ আগতে ৰাইজ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামখন অলপ চাই আহোঁ বলক একেলগে। আৰু কোনোবা যদি এতিয়াও লোৱা নাই টিকেটখন লৈ লওক নেহেৰু ষ্টেডিয়ামত গৈ, আৰু মেইন গেটত পাই যাব। দুইজনে ধুনীয়াকৈ গান শুনি শুনি গৈ আছোঁ। বাপী এটা হাই দিনে। দুইজনে গৈ আছোঁ, বাপী আৰু মই ACA ষ্টেডিয়াম লাগি। যিহেতু খেল হ'বলৈ গৈ আছে 15 তাৰিখে, ষ্টেডিয়ামৰ ওচৰত গৈ লগ পাই আছোঁ। চাই থাকক ভিডিঅ'। লগতে স্বাগতম জনাইছোঁ ৰাইডাৰ ভাই ইউটিউব চেনেললৈ। আৰু বহুত দিনৰ মূৰত ভিডিঅ' এটা আগবঢ়ালোঁ, আশা কৰিছোঁ ভিডিঅ'টো চাব। আমি গৈ আছোঁ বশিষ্ঠৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামলৈ, আৰু বেছি সময় ৰাস্তা নহয়, আৰু আমি গৈ পাম আৰু সোনকালে। আৰু যিসকলে নাজানে খাওঁতকৈ ৰাস্তাটো কৈ দিছোঁ, যিসকলে জানে সেইসকলে বিন্দাছ আহক আৰু খেল চাওক আৰু এনজয় কৰক। তো গোৱালপাৰা বা নলবাৰী ছাইডৰ পৰা আহি তেতিয়া আপোনালোকে প্ৰথমে পাব গড়চুক, আৰু গড়চুক চাৰিআলিৰ পৰা ধীৰেণপাৰা হৈ পাব আহি বৰ্ষাপাৰা ষ্টেডিয়াম। আৰু যদি শিৱসাগৰ পৰা যোৰহাট ছাইডৰ পৰা আহে আপোনালোকে আহিব লাগিব প্ৰথমে লখৰা চাৰিআলিলৈ, আৰু লখৰাৰ পৰা চিধা সোমাই আহিব, আৰু আহি লেফ্ট হাতে চাউথ পইণ্ট স্কুল যিটো ৰাস্তা আছে সেইটোৱে সোমাই গ'লে পাই যাব বৰ্ষাপাৰা ষ্টেডিয়াম। আমি এতিয়া আহি গণেশ মন্দিৰ পাই আলোহি, আৰু গণেশ মন্দিৰ লেফ্ট ছাইডৰ ৰাস্তাতে আমি লাল গণেশ হৈ ওলামগৈ। কিমান দাম লাগিব? আহি পালোঁ বৰ্ষাপাৰা ষ্টেডিয়াম। এতিয়া ভিতৰতো এণ্ট্ৰি কৰিব নিদিব চাগে, যিহেতু ৰাজস্থান ৰয়েলছৰ দ্বিতীয় ঘৰুৱা প্লে'গ্ৰাউণ্ড। তো চাৰিওফালে চাওক ৰাজস্থান ৰয়েলছৰ ব্ৰেণ্ডিঙৰ ডাঙৰ বেনাৰ। 15 তাৰিখৰ মেচলৈ অপেক্ষা কৰিব লাগিব ৰাইজ, আমি সকলোৱে। আজি আৰু সোমাব নিদিয়ে, আৰু ষ্টেডিয়ামৰ বাহিৰত বৰ্তমান সোমাবতো নিদিয়ে। তাকে ট্ৰাই কৰি আছোঁ ক'ৰবাত যদি সোমাব পাৰোঁ, নহ'লে ড্ৰোনখন এবাৰ উৰাই দিম, ক্লিপটো লৈ ল'ম আৰু দূৰৰ পৰা হ'লেও। দূৰৰ পৰা ল'ম ক্লিপটো, দেখা যাক কি হয়। ড্ৰোনেৰে শ্বট এটা ল'ব পাৰোঁ নেকি, তাক ট্ৰাই কৰোঁ। যিহেতু 15 তাৰিখে খেল আছে, সেইটো কাৰণে আহিলোঁ এবাৰ আপোনালোকক কিবা এটা দেখাব পাৰিম বুলিকে। দুইজনে গাড়ীখন ৰাখি ল'লোঁ, এতিয়া অলপ ষ্টেডিয়ামৰ চাইডে ঘূৰি আছোঁ। আৰু সোমাব দিয়া নাই মানে কিবা স্পেচিয়েল পাছ থাকিলে সোমাব পাৰিলেও চাগে ন, এতিয়া ক'ত পাৰিম আৰু। তাৰমানে খেলখন হোৱাৰ আগতে ফিল্ডখন এবাৰ দেখাব পাৰিলে ভাল লাগিব আৰু মনটো। নিজেও যদিও চাব আহিম, টিকেটটো লৈ ল'লোঁ, কিন্তু KKR আৰু ৰাজস্থানৰ চাব খুজিলোঁ। একদম ফুল মানে চ'ল আউট, টিকেট নাই। নাপাওঁ, টিকেট নাই একদম। দেখা যাক 15 তাৰিখৰ পিছত যদি হয়, হয়তো টিকেট পাই গ'লে চাব পাৰোঁ, কিন্তু মেইন হ'ল 15 তাৰিখখন মেচখন। আৰু 1 নম্বৰতে হ'ল প্ৰথম মেচ হ'ব গুৱাহাটীত, আৰু দ্বিতীয়তে অপেনিং চেৰেমনি দেখা পাব। একদম সোনকালে আহিব ৰাইজ, আৰু ময়ো সোনকালে আহিম। আৰু বুক মাই শ্ব'ত এটাও টিকেট খালী নাই, তামাম মানুহ হ'ব চাগে, হাজাৰ মানুহ, আৰু ভাল লাগিব বহুত চাই। এইফালে এটা গেট, একদম পূৰা বাঁহ পানী থৈছে। 15 তাৰিখে ধামাচাত মানুহ হ'ব আৰু এইফালে পূৰা ফুল মানুহ হৈ যাব। আৰু ড্ৰোন উৰাবলৈ দুয়োজনে আহি একদম ভয়ে একদম ছাইডত আহি বহিছোঁ। ক'ৰবাত কিবা কয় নেকি বুলিকে, তেতিয়া কেনে মানে অলপ ছাইডত বহি কেনে ভিডিঅ' ক্লিপ এটা লৈ আছোঁ, যাতে আপোনালোকে ভালকৈ দেখা পায়। আমাৰ অসমৰ ৰিয়ান পৰাগ খেল চাবলৈ পাব ৰাইজ নিজৰ ঠাইত ইয়াতে, আৰু বহুতে বেছি ভাল ফৰ্মত আছে য়ং প্লেয়াৰজন। এতিয়ালৈ অৰেঞ্জ কেপ পালে, একদম ভাল খেলি আছে, আৰু অতি সোনকালে এনেকৈ খেলি থাকিলে ইণ্ডিয়াৰ ক্ৰিকেট টীমত নিশ্চয় অতি সোনকালে সুযোগ পাই যাব।
আৰু এয়া ৰাইজ আমাৰ বৰ্ষাপাৰা ষ্টেডিয়ামখন বহুতেই বেছি ধুনীয়া। আৰু আমাৰ বৰ্ষাপাৰা ষ্টেডিয়ামখন নৰ্থ ইষ্টৰ ভিতৰত সকলোতকৈ ডাঙৰ ষ্টেডিয়াম আৰু ইয়াৰে ছিট কেপাচিটি হৈছে 45,000 আৰু 45,000 মানুহে একেলগে চাব আৰু বহুতেই বেছি ভাল লাগিব। আৰু ৱেডাৰটো ভালেই আৰু ভালকৈ যাতে খেলখন চাবলৈ পাওঁ, বৰষুণ যাতে নিদিয়ক তাৰে আশা কৰিছোঁ। আৰু এয়া আমাৰ গুৱাহাটী মহানগৰ চাওক, বহুতেই বেছি ধুনীয়া লাগিছে। আৰু সকলোৱে জানে গুৱাহাটীখন নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ চহৰ আৰু ছেকেণ্ডতে হৈছে ডিব্ৰুগড় চহৰখন। আৰু ড্ৰোনখন উৰাইছোঁ যদিও ষ্টেডিয়ামৰ ওচৰলৈও নিয়া নাই, মানে দূৰৰ পৰাই উৰাই আছোঁ, কাষে কাষে, ভিতৰলৈ নিয়া নাই। যিহেতু পাৰ্মিশ্যন নাপালোঁ সেইবাবে বাহিৰতে উৰাইছোঁ। আৰু পাৰ্চত খুচুৰা পইচা থাকিলে ভিতৰত দিব নিদিয়ে, গতিকে কাষৰ দোকানত ৰাখি দিব বা কিবা কিনি পিছত লৈ যাব যাওঁতে। লগতে চকলেট টকলেট থাকিলে আৰু পেলাই দিয়ে চব, তো এনেই লছ হ'ব। তো ধুনীয়াকৈ ড্ৰোনখন উৰালোঁ, ধুনীয়াকৈ মানে ভয়ে ভয়ে উৰাইছোঁ ক'ৰবাত যাতে গণ্ডগোল একো নহয় বুলিকে। এইফালে দাদা এজন আহিলে, দাদাজনে গৰমত বাফালে কাম কৰি আছিলে, আমাৰ ড্ৰোন উৰা দেখা পাই অলপ ওচৰ চাপি আহিলে। ইয়াৰে মেইনকৈ আপুনি এটা কাম কৰে? এনে ঘৰ ক'ত আপোনাৰ? বৰপেটা। বৰপেটাৰ পৰা আহিছে তেখেতে আৰু ইয়াতে বৰ্ষাপাৰাত থাকে বৰ্তমান। তেখেতে গৰমত কাম কৰি আছে বাছৰা, আৰু ড্ৰোনখন উৰা দেখা পাই আমাৰ ওচৰ চাপি আহিলে। চিনাকি হ'লোঁ, ভাল লাগিলে। দিয়ক, লগ পাম দিয়ক চিত্ৰা আৰু। ঠিক আছে। আৰু ষ্টেডিয়ামৰ কাষতে এয়া মন্দিৰ। বৰ্ষাপাৰা ষ্টেডিয়ামৰ লগত লাগি থকা মহাদেৱৰ মন্দিৰ। বৰ্ষাপাৰা ষ্টেডিয়ামখন ড্ৰোনতো অলপ দেখুৱালে ভিডিঅ'টো, দুজনে এতিয়া ইয়াৰ পৰা যামগৈ। একদম লগ পাই আছোঁ পাঞ্জাৱ ভাৰ্চেছ ৰাজস্থান মেচখনত। তো গাইজ ভিতৰত সোমাব নোৱাৰিলোঁ, আৰু যিহেতু খেল আছে চিকিউৰিটিৰ কাৰণেতো ক'ত সোমাব দিব হয়নে নহয়, খেলৰ টাইমত একদম মেইনটো আজি হৈছে 12 তাৰিখ, ক'ত সোমাব দিব। গতিকে আহিলোঁ, বাহিৰটো একবাৰ ঘূৰিলোঁ, ঘূৰাই ভিডিঅ'টো ল'লোঁ আৰু ভাবিছোঁ আপোনালোকে চাই ভাল পাব। এতিয়া ইয়াৰ পৰা যাওঁ, চাই থাকক ভিডিঅ'টো। হেল্ল' ৰাইজ, এতিয়া আহি পালোঁ ঘৰত। তো ভিডিঅ'টো আজি ইয়াতে সামৰিলোঁ, অলপ ফ্ৰেছ হৈ ল'লোঁ, চোলা খুলি ল'লোঁ। এতিয়া অলপ ওলাই যাওঁ, বাইক চাইক ৰাখি দিলোঁ। মানে দুইজনৰ সুবিধাৰ কাৰণে গাড়ীত গৈছিলোঁ, কিবা এটা কামৰ কাৰণে। কামটো নহ'ল যেনিবা ন, ভাড়া এটা আছিলে, ভাড়াটো নাপালোঁ আৰু হ'ব। তো আজি ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।